দৰ্শন নিউজৰ কেমেৰাত বন্দী হৈছে এখন গাঁৱৰ দৃশ্য। কাহানিও কেমেৰাত ঢুকি নোপোৱা এখন গাঁও শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিস্থিত যি গৰুডুবা অঞ্চলত এখন গাঁও মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতেই লাগি আছে সেই গাঁওখন। সমগ্ৰ বিশ্বতে যিদিনা ৰাম মন্দিৰ নিৰ্মাণক লৈ উল্লাসৰ সৃষ্টি হৈছিল সেইদিনা এইখন গাঁৱত পাকিস্তান জিন্দাবাদ ধ্বনি শুনা গৈছিল। মহাবাহু ব্ৰহ্মপুত্ৰৰ নিচেই গাতে লাগি থকা ভৰাশিমলু যি শিৱ মন্দিৰ আছে হৰগুৰি মন্দিৰ, সেই মন্দিৰৰ ৰাস্তা এইটো আচলতে। ব্ৰহ্মপুত্ৰৰ চৰত অবৈধভাৱে বাস কৰা এই নাগৰিকসকল ক'ৰ কিন্তু বৰ্তমানো কোনেও গম নাপায়। একমাত্ৰ দৰ্শন নিউজৰ কেমেৰাত বন্দী হৈছে এইখন গাঁৱৰ দৃশ্য। ইয়াত দেখিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে লাগি আছে কিছুমান অবৈধ মানুহৰ ঘৰ। তেওঁলোক ক'ৰ পৰা আহিছে, কিয় আহিছে আৰু কেতিয়া আহিছে কোনো ধৰণৰ তথ্য নাই। শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি গৰুডুবা অঞ্চলৰ এয়া দৃশ্য। অবৈধভাৱে বাস কৰি আছে এই লোকসকলে। একমাত্ৰ দৰ্শন নিউজৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য। এয়া দেখিছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতেই নিচেই গাতে লাগি থকা এই চৰ অঞ্চলসমূহত অবৈধভাৱে দখল কৰিছে জিলা প্ৰশাসনে বা অসম চৰকাৰে। এই অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰিবলৈ এয়া লক্ষণীয় হ'ব। বিগত কিছুদিনৰ আগতে শোণিতপুৰ জিলাৰ জামুগুৰি চাপৰিত এনেধৰণে অবৈধ নাগৰিকৰ যি ঘৰ আছিলে জিলা প্ৰশাসনে উচ্ছেদ কৰিছিলে। তাৰ পাছতে স্থানীয় ৰাইজৰ লগত খেতি কৰিব যোৱা স্থানীয় ৰাইজৰ ওপৰত অত্যাচাৰ চলাইছিলে একাংশ অবৈধ নাগৰিকে। এই অবৈধ নাগৰিকসকলৰ ঘৰৰ কাষে দিয়ে যাব লাগে হৰগুৰি মন্দিৰলৈ, আৰু কিছু দূৰ গ'লে আমি হৰগুৰি সেই মন্দিৰটো দূৰ উপস্থিত হ'মগৈ। আৰু কিছু দূৰ নিলগত আছে হৰগুৰি মন্দিৰটো। দৰে আজিও কিছু হিন্দু ভক্ত হৈছে সেই স্থানলৈ গৈ উপস্থিত হৈছে এয়া মন্দিৰৰ দৃশ্য। এতিয়া বৰ্তমানে সেই মন্দিৰটোত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। অঞ্চলটো পুৰুষ, মহিলা, শিশু, বৃদ্ধ সকলোবোৰ ওলাই আহিছে মন্দিৰত হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে। একমাত্ৰ দৰ্শন নিউজে সেই মন্দিৰটো দেখাবলৈ সক্ষম হৈছে। একমাত্ৰ আমি দৰ্শন নিউজৰ কেমেৰাত বন্দী কৰিছোঁ সেই দৃশ্য যি হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে হৰগুৰি মন্দিৰটো। পুনৰ অঞ্চলটো যি ভক্তপ্ৰাণ ৰাইজ আছে, ৰাইজসকল ওলাই আহিছে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে হৰগুৰি মন্দিৰ। সকলো হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে সেই হৰগুৰি মন্দিৰটো। আজিৰ দৃশ্য মন্দিৰ ভাগৰ ভিতৰত যি মা পাৰ্বতীৰ যি মূৰ্তি আছে সেই মূৰ্তি দৰ্শন কৰে আজি কট্টৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা।